ওদালগুৰি জিলা মাছবাটত আদৰ্শ মেডিকেল উন্মোচন। আজি ওদালগুৰি জিলাৰ অন্তৰ্গত মাছবাটৰ মহিলা পাৰাত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ অধীনত আদৰ্শ মেডিকেল উন্মোচন কৰা হয়। BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই উন্মোচন কৰা উক্ত অনুষ্ঠানত BTRৰ স্বাস্থ্য দপ্তৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, কাৰ্যবাহী সদস্য ডক্টৰ নীলোৎ শইকীয়াৰী আৰু কাৰ্যবাহী সদস্য দীপক মোৰ উপস্থিত থাকে। উক্ত অনুষ্ঠানত BTCৰ অন্যতম ঠিকাদাৰ সুৰেন বড়োই লকডাউনৰ আগৰ পৰা মেডিকেলখনৰ নিৰ্মাণ কাৰ্যত কৰা কষ্ট স্বীকাৰ মাছবাটবাসীৰ লগতে স্বাস্থ্য বিভাগেও সহানুভূতি জনায়। আজি উক্ত মেডিকেলখন উন্মোচন হোৱাত মাছবাটবাসীৰ এয়া জ্বলন্ত সমস্যা দূৰ হ'ল। ৰিকুৱেষ্ট কৰিছোঁ চিকিৎসা বিভাগৰ